নমস্কাৰ বন্ধুসকল, মোৰ নাম বলিন বসুমতাৰী। মোৰ এই নতুন চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ কৰ্মস্থলী জেগা হয় এইটো, তাৰে আপোনালোকক ভিডিঅ'টো আগবঢ়াইছোঁ। চাওক, ভিডিঅ'টো এনেকুৱা যে বিজুলী শক্তি আপোনালোকে যিটো ব্যৱহাৰ কৰে ঘৰত, লাইট বিল জ্বলাই ন, তাৰে ভিডিঅ'টো দেখাইছোঁ। এইফালে চাওক, পানীখিনি ভেটি ৰখা হৈছে এইটো বিজুলী শক্তিৰ কাৰণে। বিজুলী শক্তিৰ কাৰণে পানীখিনি এনেকৈ ভেটি ৰখা হৈছে আনফালে, যাতে বিজুলী শক্তি ব্যৱহাৰ কৰিব পৰা যায়। এইফালে চাওক, পানী নাই, পানী গেটেৰে কেনেকৈ বন্ধ কৰি দিছে, লোহা গেটেৰে। এয়া দেখিছে, আপোনালোকে দেখাবলৈ চেষ্টা কৰি আছে, ভিডিঅ'টো চাই লওক। সেইফালে পানী আছে, আনফালে পানী নাই। সিফালে পানী নাই, আৰু পানীখিনি কোনফালেদি উলিয়াই দিয়া হৈছে সেইটোও মই আপোনাক দেখাই দিম, ঠিক আছে। কিমান দীঘল, এফালে পানী কিমান আৰু আনপাৰে পানী চাওক। নাই, চাৰিওফালে চাই লওক। কিমান দীঘল বিজুলী শক্তি উৎপন্ন কৰা হয়, পানী হয় যে। কিন্তু বন্ধুসকল, মই এটা কথা ক'বলৈ গ'লে, মই কাণৰে ভালকৈ নুশুনো, অকণমান মৰম দিব। বন্ধুসকল, এইফালে চাওক, পানী নাই একেবাৰে। পানীখিনি কোনফালেদি উলিয়াই দিয়া হয় এইটোৱে দেখাই দিছোঁ। সেইফালে দেখিছেনে, সেইফালেদি পানীটো ওলাই গৈছে। এইটো পাৱাৰ কণ্ট্ৰল ৰুম হয়। এইফালে হালধীয়া চাৰিটাকৈ দেখিছেনে, এইটো তলত সুৰংগ আছে, সুৰংগেদি পানীটো উলিয়াই দিয়া হয়। পানীটো উলিয়াই দিয়া হয় মানে এই কণ্ট্ৰল ৰুমত মটৰ আছে, পানী হয় যে মটৰটো চলাই বিজুলী শক্তি উৎপন্ন কৰা হয়। তাৰপিছত এইবোৰ দেখিছে নহয়, চাওক। ইমান ডাঙৰ গেটেৰে পানীখিনি বন্ধ কৰি দিয়া হয়। এনেকৈ কৰি পূৰা 24টা গেট আছে। 24টা গেটেৰে পানীখিনি বন্ধ কৰি দিয়া হয়, আৰু আনটো সহায়েৰে পানীখিনি উলিয়াই দিয়া হয়, বিজুলী শক্তি উৎপন্ন কৰা হয়। ভালে চাওক। কিন্তু বন্ধুসকল, ভিডিঅ'টো প্ৰথম বনাইছোঁ, আপোনালোকে কিবা বেয়া দেখিলে, ভুল হ'লে শুধৰাই দিয়ক যেন, তাৰে কামনাৰে। আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে মই উশাহ পাব পাৰোঁ অলপ। চাই লওক। আজিলৈ ধন্যবাদ।